আপুনি বাৰু SBI গ্ৰাহক নেকি? YoNo SBI ঘৰত বহিয়ে খুলিব বিচাৰে নেকি? যদি বিচাৰে ভিডিঅ'টো আপোনাৰ কাৰণেই প্ৰস্তুত কৰা হৈছে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আপোনাক ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি ইয়াত চাবলৈ আৰম্ভ কৰিছে জানিবলগীয়া কথা। আমাৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া হওক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। প্ৰথমে আমি বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ থকা চিনটোৰ পৰা 8108015880 এই বিশেষ নাম্বাৰটোত এটা ইয়েছ মেছেজ প্ৰেৰণ কৰিম। মনত ৰাখিব মেছেজটো কিন্তু কেপিটেলত লিখিব লাগিব। ইয়াত দেখিছে আমি 8108015880 এই নাম্বাৰটোত এটা মেছেজ প্ৰেৰণ কৰিম। মোৰ যিহেতু 2 নম্বৰ চিমটো ৰেজিষ্টাৰ চিম হয়, চ' মই এইটো নাম্বাৰ চিলেক্ট কৰি লৈছোঁ আৰু কেপিটেলত ইয়েছ লিখিছোঁ আৰু এইটো আমি প্ৰেৰণ কৰি দিছোঁ। আপুনিও ঠিক তেনেধৰণে মেছেজ এটা দি ল'ব। আৰু এতিয়া আমি প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত গৈ YoNo চাৰ্চ কৰিব। YoNo চাৰ্চ কৰি আমি YoNo এপছটো ডাউনলোড কৰিব লাগিব। যিহেতু মোৰ YoNoটো ডাউনলোড হৈ আছে অলৰেডি, গতিকে মই অ'পেন কৰিম। এলাউ YoNo SBI to send you notification, আমি এইটো এলাউ কৰি দিম। Allow YoNo SBI to access this device location, এইটো আমি while using the app কৰি দিম। Existing SBI customer register now কৰি দিম। Allow YoNo SBI to make and manage phone calls, এইটো আমি এলাউ কৰি দিম। পুনৰবাৰ বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ থকা চিমটো চিলেক্ট কৰক। মোৰ 2 নম্বৰটো আছে, মই আকৌ 2 নম্বৰটো চিলেক্ট কৰিছোঁ। Allow YoNo SBI to send and view SMS messages, allow কৰি দিছোঁ আকৌ। এতিয়া চিষ্টেমে মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব আপোনাৰ ৰেজিষ্টাৰ থকা চিমটো হয় নে নহয়, গতিকে এইটোৰ কাৰণে অকণমান সময় ৰ'ব লাগিব। এতিয়া আমাক একাউণ্ট ডিটেইলছ বিচাৰিছে YoNo এপছটোৱে। ওপৰতে একাউণ্ট নাম্বাৰকেইটা বিচাৰিছে, আমি 11 ডিজিট একাউণ্ট নাম্বাৰটো ভৰাই দিম তাত। আৰু তাৰ তলত ডেট অফ বাৰ্থ বিচাৰিছে। তাৰ কাষতে থকা কেলেণ্ডাৰ আইকনটোত আমি চুম। তাৰ পৰা আমি ইয়েৰ, মন্থ, ডেট চিলেক্ট কৰিব লাগিব। আমি প্ৰথম ইয়েৰটো চিলেক্ট কৰি লৈছোঁ। এয়া নেক্সট মন্থ চিলেক্ট কৰিম। আমি জানুৱাৰী মাহটো ল'ম আৰু 3 জানুৱাৰী যিহেতু ডেট অফ বাৰ্থ, তো আমি এইটো চিলেক্ট কৰিছোঁ। নেক্সট প্ৰচিড কৰিছোঁ। নেক্সট ইয়াত এগ্ৰি কৰিছোঁ। এতিয়া দুটা অপশ্যন আছে, ৰেজিষ্টাৰ ফৰ YoNo উইথ মাই ATM কাৰ্ড আৰু ৰেজিষ্টাৰ উইথ একাউণ্ট ডিটেইলছ। তো একাউণ্ট ডিটেইলছটো যদি আপোনাৰ ATM কাৰ্ড নাই, তেতিয়া থ্ৰু ব্ৰাঞ্চ ভিজিট আপুনি এইটো অপশ্যন চুজ কৰিব লাগিব। যিহেতু আমি ঘৰত বহিয়ে কৰিব বিচাৰিছোঁ আৰু আমাৰ হাতত ATM কাৰ্ডটো উপলব্ধ আছে, গতিকে থ্ৰু ATM কৰি দিছোঁ। নেক্সট আমি আকৌ ইয়াৰ একাউণ্ট নাম্বাৰ আৰু আমাৰ ডেট অফ বাৰ্থটো আমি ইয়াতে ভৰাই দিব লাগিব। ৰেফাৰেল ID আৰু মোবাইল নাম্বাৰ অফ বেংক ষ্টাফ এইটো অপশ্যনেল হয়, আমি এইকেইটা দিব দৰকাৰ নাই। নেক্সট কৰি দিম। তাৰপাছত OTP আহিব, OTPটো আমি ছাবমিট কৰি দিম। OTPটো ছাবমিট কৰাৰ লগে লগে আমাৰ আগত 3টা অপশ্যন আহিব, ভিউ, লিমিটেড, ফুল। আমি এইকেইটাৰ ভিতৰত আমি ফুল অপশ্যনটো চুজ কৰিব লাগিব আৰু নেক্সট কৰি দিম। এতিয়া আমাক ATM কাৰ্ডৰ শেষৰ 6টা সংখ্যা বিচাৰিছে। আপুনি ATM কাৰ্ডটো মুখৰ আগত উলিয়াই লওক আৰু শেষৰ 6টা সংখ্যা ভৰাই দিয়ক। নেক্সট কৰিব লাগিব। তাৰপিছতে ATMৰ পিন বিচাৰিছে, চিক্ৰেট পিনটো ইয়াতে ভৰাই দিব লাগিব। এতিয়া ইউজাৰ নেম আৰু পাছৱৰ্ড ক্ৰিয়েট কৰিবৰ কাৰণে আহিছে। অলপ ইউনিক ইউজাৰ নেম এটা বনাওক, আপোনাৰ নামটো লগতে সংখ্যা এটা দিব পাৰে। আৰু মনত ৰাখিব এইখিনি ভালকৈ ক'ৰবাত লিখি ৰাখিব আৰু এইখিনি খুব গোপনীয় হয়, এইখিনি আনৰ লগত শ্বেয়াৰ কেতিয়াও নকৰিব। ইউজাৰ নেমটো বনোৱাৰ পাছতহে এতিয়া পাছৱৰ্ড বনাব লাগিব। পাছৱৰ্ড বনাওঁতে এটা মনত ৰাখিব, এটা কেপিটেল লেটাৰ, এটা স্মল লেটাৰ, মিনিমাম এটা স্পেচিয়েল কেৰেক্টাৰ আৰু সংখ্যা কেইটামান লাগিব। আৰু তলত ৰিএণ্টাৰ কৰিব ছেম পাছৱৰ্ডটো, আৰু এইটোও ভালকৈ ক'ৰবাত লিখি ৰাখিব। ইউজাৰ নেম পাছৱৰ্ড এই বিষয়টো খুব গোপনীয় হয়, সেইকাৰণে আমি আপোনাক দেখাব পৰা নাই, তাৰ বাবে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যি কি নহওক আমি এইখিনি ইউজাৰ নেম পাছৱৰ্ড বনাই নেক্সট কনফাৰ্ম কৰিছোঁ। তাৰপাছত ছেট MPN কৰিছোঁ। এতিয়া MPN এটা আমি বনাম, 6টা ডিজিটৰ এটা MPN আপুনি বনাই ল'ব
আমি ধৰি লওক 1 3 4 6 7 9 এইটো বনাইছোঁ আকৌ ৰিএণ্টাৰ কৰিছোঁ 1 3 4 6 7 9 আমি এইটো দিয়াৰ পিছতে নেক্সট কৰি দিছোঁ এতিয়া আকৌ OTP বিচাৰিছে OTPটো আমি ইয়াতে ভৰাই দিম পুনৰবাৰ কংগ্ৰেচুলেশ্যনছ আহিছে মানে আমাৰ ইউনোটো খোল খাই গৈছে এতিয়া আমি এমপিনটো দি এবাৰ লগইন কৰি চাম এইখিনিতে আপোনাক আৰু এটা কথা কৈ থওঁ যদিহে আপোনাৰ মোবাইলটোত সিকিউৰিটি লক লাগি থকা নাই তেতিয়াহ'লে আপুনি এমপিনটো দি কিন্তু লগইন কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত আপুনি লগইন থ্ৰু ইউজাৰ নেম পাছৱৰ্ড কৰিব লাগিব ইয়া দেখা পাইছে আমি ইউনোটো লগইন কৰিছোঁ আশা ৰাখিছোঁ আপুনিও লগইন কৰিব পাৰিছে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেন্ট কৰি জনাব আৰু যদি কিবা অসুবিধা পাইছে তেতিয়াও আমাক কমেন্ট কৰিব আমি চেষ্টা কৰিম আপোনাৰ অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে বৰ্তমান সময়ত সৰ্বাধিক জনপ্ৰিয় ফোনপে গুগল পে পেটিএম এই এপছসমূহ কিন্তু SBIৰ নিজৰ এপছ নহয় গতিকে এই এপছবিলাকত ট্ৰানজেকশ্যন কৰোঁতে যদি কিবা অসুবিধাৰ সৃষ্টি হয় আপুনি কোনো ব্ৰাঞ্চত বা বেংকত গৈ কমপ্লেইন কৰিব নোৱাৰে অন্যহাতে এই YoNo SBI এপছটো কিন্তু SBIৰ নিজৰ এপছ হয় গতিকে এই YoNo ট্ৰানজেকশ্যন কৰোঁতে যদি কিবা বিশেষ সমস্যাৰ সন্মুখীন হয় আপুনি নিজৰ ব্ৰাঞ্চত বা বেংকত গৈ অভাৱ অভিযোগ দাখিল কৰি সমস্যাৰ সমাধান সূত্ৰ লাভ কৰিব পাৰিব আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে আপোনাৰ লগৰ সকলোকে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও ঘৰত বহিয়ে কেনেদৰে YoNo খুলিব পাৰে এই বিষয়ে গম পায় আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক লগ পাম ধন্যবাদ